বন্ধুসকল কৌশিক পাপল ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আমি বৰ্তমান জোনাইৰ পৰা মালিনী থানলৈ গৈ আছোঁ। আহক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি মালিনী থান চাব আহিলোঁ। লিকাবালিৰ মালিনী থান অসম অৰুণাচলৰ সীমাত। আমি এতিয়া প্ৰৱেশ কৰিছোঁ। এইখনে মালিনী থান। মালিনীয়াই এই থানখন প্ৰায় 1100 বা 1200 খ্ৰীষ্টাব্দৰ সময়তে আমাৰ অসমৰ ৰজাই স্থাপন কৰিছিলে। এয়া আচলতে মই কোৱা কথা নহয়, পুৰাতত্ব বিভাগে দিয়া প্ৰমাণ। ধেমাজিত থকা আজি প্ৰায় 2 বছৰে হৈ গ'ল। ভাবি আছিলোঁ মালিনী থানলৈ এপাক আহিম, সেৱা ল'ম। আজি ভাগ্য হ'ল মালিনী থানলৈ অহা। ষ্টেপেৰে আমি ওপৰলৈ গৈ আছোঁ। বহুত ষ্টেপ। যিসকল ভক্তই মালিনী থানলৈ আহিছে তেখেতসকলে চাগে এতিয়া নতুনকৈ চৰকাৰে আগতকৈ অলপ আটক ধুনীয়া কৰিছে। আগতে ইমান এটা ভাল নাছিলে ষ্টেপবিলাক। আমি এতিয়া আহি ওপৰৰ অংশ পালোঁ। এই ওপৰৰ পৰা ভিডিঅ'টো কৰি দেখাইছোঁ তলৰ অংশ। এতিয়া আমি মন্দিৰলৈ যাওঁ। তাত আগতে চাকি বন্তি জ্বলাই লওঁ, তাৰপিছত পিছৰ ভিডিঅ'খিনি দেখাম। এই মালিনী স্থানৰ মূল যিটো পূজাৰ মণ্ডপ, তাৰ কাষে কাষে প্ৰাৰ্থনা কৰাৰ পিছত পূজাৰীজনে এপাক ঘূৰিবলৈ কয়। ঘূৰি ঘূৰি মনৰ যি কামনাবিলাক ইয়াত আহি প্ৰভু ঈশ্বৰক ক'ব লাগে। এয়া আমি মন্দিৰটো একপাক ঘূৰিছোঁ। চাৰিওফালে এনেকৈ অংকন কৰা আছে দেৱ দেৱীসকলক। ভিডিঅ' কৰাত বা কিবা কথা কোৱাত যদি ভুল হয় শুধৰাই দিব, কাৰণ ভুল হোৱাটো স্বাভাৱিক, মানুহ মাত্ৰই ভুল। যিমানখিনি পাৰিছোঁ সিমানখিনি ক'বলৈ চেষ্টা কৰিছোঁ। ভুল হ'বও পাৰে, ভুল হ'লে শুধৰাই দিব। তলতে কমেণ্ট কৰি পেলাই জনাই দিলে ময়ো জানিব পাৰিম বা মোৰ চেনেলত থকা সকলোৱে জানিব পাৰিব। ভিতৰ মণ্ডল তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ দৰে হয়। মহাভৈৰৱ মন্দিৰৰ দৰে হয় বনোৱা এইখিনি। মহাভৈৰৱ মন্দিৰতো সোমোৱাৰ পিছত গেটখন এনেকুৱাই আছিলে। মহাভৈৰৱ মন্দিৰৰ লগত একেই হয়, অলপ সাদৃশ্য আছে। এনেদৰে ৱালৰ কাষত দেৱ দেৱীসকলৰ মূৰ্তি স্থাপন কৰা হৈছে। ক্ষমা কৰিব, দেৱীসকলৰ মূৰ্তি স্থাপন কৰা হৈছে। এয়া মন্দিৰৰ আগস্থান। আৰম্ভণিতে এইখিনি পোৱা হয়। যিসকলে মালিনী থানলৈ অহা নাই তেখেতসকলে আহি মাৰ আশীৰ্বাদ ল'ব পাৰিব। তেজপুৰ মহাভৈৰৱ মন্দিৰৰ দৰেই সাদৃশ্য আছে কিছু। লগতে কওঁ, যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। এই যি মালিনী থানলৈ আমি আহিলোঁ, ইয়াৰ মহত্ব আমি বহুতে নাজানে, আমাৰ অসমৰ বহুতে নাজানে, অৰুণাচলেও নাজানে। ইয়াৰ মহত্বটো কি, কিহৰ কাৰণে মন্দিৰটো হ'ল? মালিনী থান দ্বাপৰ যুগৰ পৰা জড়িত এক প্ৰতিষ্ঠান, আমাৰ প্ৰাচীন সম্পদ। এইটো ভগৱান কৃষ্ণ ৰুক্মিণী হৰণ যেতিয়া ভীষ্মক নগৰ, আজিৰ এইটো শদিয়াৰ ফালে আছে, এইটো ভীষ্মক নগৰৰ পৰা মা ৰুক্মিণীক হৰণ কৰি ভগৱান কৃষ্ণই লৈ আহিছিলে। ইয়াত আহোঁতে মা পাৰ্বতী আৰু শংকৰ ভগৱান এইটো পাহাৰতে তপস্যা কৰি আছিলে। তেতিয়া মা পাৰ্বতীয়ে ভগৱান কৃষ্ণৰ বিবাহৰ সম্পৰ্কে সহযোগ দিবলৈ ইয়াত মালিৰ ছোৱালীৰ ৰূপত উপস্থিত হৈ পেলাই
পুষ্পমালা অৰ্পণ কৰিছিলে। হয় তেতিয়া ভগৱান কৃষ্ণ আৰু ৰুক্মিণীয়ে জানিলে যে এইটো মা পাৰ্বতী হয়। হয়। তেতিয়াই ভগৱান কৃষ্ণ আৰু মা ৰুক্মিণীয়ে আশীৰ্বাদ দিছিলে আপুনি কলিযুগত মালিনী নামত প্ৰসিদ্ধ হ'ব বুলি। হয় তাৰ পাছত এইটো ইয়াত ভগৱান কৃষ্ণ আৰু ৰুক্মিণীৰ পদচিহ্ন এই ওপৰত আছে, ৰুক্মিণীৰ স্থানো আছে এতিয়ালৈকে। হয় তেতিয়াৰ পৰা ইয়াত একটা শিলা হিচাপে পূজা হৈ আছিলে। হয় কিন্তু কালান্তৰত ইয়াত মানুহ বসতি বহুত কম, নাই বৰাবৰ। হয় তাৰ পাছত এইটো যেতিয়া আমাৰ ৰাজত্ব ছিষ্টেম আহিলে, হয় মতলব কিংডম যেতিয়া আহিলে, হয় তেতিয়াৰ পৰা ইয়াত ৰাজা, অসমৰে ৰাজা এইটো হয় মন্দিৰটো পূৰা শিলাৰ পৰা, হয় পথৰৰ পৰা হয় এইটো নিৰ্মাণ কৰিছিলে। হয় এইটো অনুমানিত 1200 পৰা 1400 চনৰ ভিতৰত নিৰ্মাণ কৰা বুলি জানিব পাৰে। হয় কিন্তু কালান্তৰত এইটো প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্পত হৈ গৈছিলে। হয় তাৰ পাছত এইটো 51 চনত এইটো উদ্ধাৰ হ'ল হয় কোনোবাই আৰ্মি অফিচাৰে। 1951 চনত বিশেষ কৰি 50 চনৰ যোনটো ডাঙৰ ভূমিকম্প আছিলে, হয়। সেইটোৰ পৰা বেছি ক্ষতি হৈছিলে এইটো মন্দিৰ। অসমৰ যি বৰ ভূমিকম্প হৈছিলে, তেতিয়াৰ পৰাই এইটো 51ত কোনোবাই আৰ্মি অফিচাৰক স্বপ্নত হ'ল মই ইয়াত পঢ়ি আছোঁ, মোক উদ্ধাৰ কৰক। হয়। মায়ে স্বপ্ন দিলে, তেতিয়াৰ পৰা আহি পেলাই ছাৰ্ভে কৰা হ'ল। হয়। তেতিয়া মন্দিৰত পূৰা গ্ৰাফটো পাই গ'ল, মাৰ মূৰ্তি একদম ভালকৈ পাই গ'ল। হয় তেতিয়াৰ পৰা স্থাপিত কৰি কণ্টিনিউ এতিয়ালৈকে হয় মাৰ আৰাধনা হয়। ইয়াত বাসন্তী পূজা বিশেষ কৰি, হয়। যোনটো চৈত্ৰ নৱৰাত্ৰ বুলি কয়, হয় তাত ডাঙৰ মেলাও লাগে এইটো হয়। ফিল্ডত। মানে এজন আৰ্মি অফিচাৰ সপোনত দেখালে ইয়াতে মানে ভাঙি আছে। চিঙি পেলাই মাৰ মন্দিৰ ভাঙি আছে বুলি। কিন্তু তাৰ আগতো হয় ইয়াত হিষ্ট্ৰী আছে যে ইয়াত মন্দিৰ আছিলে, আছিলে। মানুহবিলাকৰ অহা যোৱা আছিলে। হয় হয় এতিয়া মানে ভগৱান শ্ৰীকৃষ্ণ ৰুক্মিণীৰ সেই ভগ্নাংশকে আমি ওপৰতহে পাম, ওপৰ পাহাৰ। ওপৰত পদচিহ্ন আছে, মন্দিৰৰ প্ৰতিষ্ঠা যিমান আছে তাত হয়। মিউজিয়ামো আছে। মিউজিয়ামত কিছুমান হয়। পুৰণা মূৰ্তি হয় সংৰক্ষিত কৰি ৰখা আছে। হয় হয় যিমান ইয়াত পূজনীয় মূৰ্তি আছে, যোনটো মন্দিৰৰ ভিতৰত, এইটো চব পুৰাতত্ত্ব বিভাগৰ দেশতে আছে। হয় পুৰাতত্ত্ব বিভাগে অ, অ। চাই আছে এইখিনি। এইটো অৰুণাচল গভৰ্ণমেণ্টৰ তৰফৰ পৰা হয়, হয়। নতুন নিৰ্মাণ কৰা হ'ল। হয় এইটো মন্দিৰৰ গৃহটো, হয়। এইটোতো যোৱা নৱেম্বৰ মাহৰ 21 তাৰিখ 2000 চনত এই গৃহটো বনাইছে। লৈছোঁ হয়। নতুনকৈ। হয় কিন্তু মূৰ্তিটো পুৰা নাই। মূৰ্তি পুৰণা। এই আমাৰ মালিনী থান আই মানে আচলতে আয়ে হ'ব। মা এইটো পাৰ্বতীৰ চেপ্টাৰটো দুৰ্গা মাৰ 3টা আছে, যেনেকৈ মা লক্ষীৰ, পাৰ্বতীৰ হয় আৰু সৰস্বতীৰ। হয় যোনটো মহিষাসুৰ মৰ্দিনী দশভুজা দুৰ্গাটো, এইটো পাৰ্বতীৰ চেপ্টাৰ, কাৰণ এইটো পাৰ্বতীৰ পৰাই হয়, হয়। মালিনী ৰূপোৱা। হয় হয় এইটো মা আৰু বহুতে কয় মা কামাখ্যাৰ পিছতে মালিনী থানলৈ নগ'লে আশীৰ্বাদটো ভালদৰে পোৱা নাযায় বুলি বহুতে কয়। এনেকৈ কিংবদন্তি আছে। হয় হয় কিন্তু এইটো আমাৰ নৰ্থ ইষ্টৰ একদম অতি প্ৰাচীন সম্পদ। এইটো প্ৰাচীন হয় ন? হয় যেনেকৈ আমাৰ কামাখ্যা শক্তিপীঠ, হয় শক্তিৰ পীঠ। তেনেকৈ সেইটো হয়। অতি প্ৰাচীন। এই ইয়াতে আমাৰ মা মালিনী থানৰ যি মূৰ্তি আছে, এই মূৰ্তি বহুত পুৰণা, বহুত পুৰণা, অতীজৰে। হয় ঠিকে আছে বন্ধুসকল, ভিডিঅ'টো দীঘলীয়া হোৱাত আমি ইমানতে সমাপ্ত কৰিব গৈছোঁ। আৰু পিছত নতুন এটা ভিডিঅ' আহি আছে, তাত পিছৰ যিখিনি পুৰাতত্ত্ব বিভাগৰ যিখিনি সম্বল আছে সেইখিনি আমি দেখুৱাম। গতিকে বন্ধুসকল, দ্বিতীয় ভিডিঅ'টো চাবলৈ আৰু এদিনৰ অপেক্ষা কৰক। জয় মালিনী আই জয়।